তো গুড মৰ্নিং তো আপোনালোকে কেনেকুৱা আছে নিশ্চয় ভালে আছে তো বহুত দিনৰ মূৰত ব্লগ বনালোঁ তো আজি ৰাতিপুৱাৰ পৰা বহুত মানে একদম হেপী তো হেপী কিয় কাৰণ মই মোৰ ঘৰত যাই আছোঁ মোৰ মাৰ ঘৰত তো এতিয়া বাজে 7টা বাজে তো ৰাতিপুৱা গা পা ধুই একদম খাই বৈ একদম ৰেডি তো এতিয়া জাষ্ট কাপোৰ পিন্ধিলে হ'ল তো ব্লগটো একদম কণ্টিনিউ কৰিব তো ভাল লাগিলে একদম লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো চাই থাকক তো এই যে আমাৰ বেডিং তো দুটা বেগে ল'ম আৰু এটা মানে হাতত থাকিব তো পানী পৰা দিন ন সেইকাৰণে মানে ল'ৰা ছোৱালীৰ কাপোৰ অলপমান বেছিকৈ লৈছোঁ তো এইকাৰণে দুটা কিন্তু বেছি দিন নাথাকিম তো একদম গাড়ীত উঠি আপোনালোকৰ লগত একদম দেখা হ'ল তো এতিয়া কথা গৌৰীপুৰ পাইছোঁ তো এনেকুৱাই আৰু বহুত টাইম মানে গাড়ীত বহি থাকিব লাগিব একদম আমনি লাগি যায় তো এই যে গৌৰীপুৰৰ পৰা একদম বাছটো একদম চলিছে তো এতিয়া যাই থাকোঁ চাই থাকক আপোনালোকে তো এইটো শলমাৰীত নামিলোঁ তো নামি কেনে কিবা এটা খালোঁ তো এতিয়া তো ফাইনেলি দুধনৈ পালোঁ তো এতিয়া দুধনৈত ব্ৰহ্মপুত্ৰ হোটেল সকলোৱে চিনি পায় তো সেইটোত অলপমান মানে মিঠাই কিনিলোঁ তো তো এই যে মিঠাই কিনি কেনে আহিলোঁ তত দি মানে পিলপিলি দিয়ে আৰু তো আমাৰ ইফালে পিলপিলি কয় তো আমাৰ ৰাজবংশী মানে আমাৰ ইফালে বৰঞ্চতে তত বুলি কয় আৰু বেছি দিন নাই অলপমান ভালে আৰু পাম আৰু হয়নি একটা আছে আমাৰ ঘৰৰে তো এই যে মা দেখিছেনে বাহিৰত ওলাইছে তো এই যে আহি পালোঁ তো এই যে মোৰ মাহীৰ ছোৱালী তো সিও আমাৰ লগত আহিছিল সি গ'ল ঘৰত তো ফাইনেলি ঘৰত আহি পালোঁ তো এইটো আমাৰ ঘৰ বাৰী তো 3টা বজাত আহি পালোঁ এই যে দেখিছেনে হে গাইজ এইটো মোৰ মা হয় হাই দে হাই গো হাই হাই কি কম আৰু এই যে মা বেটি একদম একে দেখা পায় না নাপায় তারপর ধরতো তো এইটো নেক্সট ডে হয় তো উঠিয়ে কাপোৰ ধুলোঁ কালিৰ কাপোৰবিলাক তো গা পা ধুই কাপোৰ ধুলোঁ তো এতিয়া মেলি
কাপোৰবিলাক শুকাই দিলোঁ। তো আজি বহুত দিনৰ মূৰত ৰ'দ দিছে। তো ভাবিছে চাগে মই আহি আছোঁ সেইকাৰণে ৰ'দ দিছে। তো এইকেইদিন একদম বৰষুণ একদম ভাল লগা নাই। কালি আহোঁতেও মানে একদম বৰষুণ। তো আজি ৰ'দ দিছে, ভাল লাগিছে। তো বহুত কামো আছে। তো এজে হাই হাই ফ্ৰেণ্ডছ। তো কালি আহি মানে আৰু ব্লগটো মানে কণ্টিনিউ নকৰিলোঁ। তো আজি ৰাতিপুৱা এতিয়া বাজে 9:30 বাজে। তো উঠিলোঁৱে 8:30 মানত এনেকুৱাকৈ, দেৰিকৈ উঠিলোঁ। তো ৰাতিপুৱা এতিয়াও একো খোৱা নাই। তো মা ভাত বনাই আছে। তো ভাত হ'লে খাম। তো ব্লগটো আজি ইয়াতে এণ্ড কৰিছোঁ। তো ব্লগটো ভাল লাগিলে, মানে এটা সৰু এটা ব্লগ হ'ল, ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুন যদি হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি যদি চাব বিচাৰে মোৰ নতুন ভিডিঅ' তেতিয়াহ'লে প্লিজ মোক মানে ফ'ল' কৰিব। বাই বাই।